Hello everyone, welcome back to my channel. আৰু এতিয়া টাইম হৈছে 8:45 আৰু মই মোৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই বনাবলৈ গৈ আছোঁ এটা ইউনিক ৰেচিপি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি থাকিম সেই ৰেচিপিটো তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ফাৰ্ষ্ট আমি ৰেচিপিটো এইখিনি হৈছে ৰাজমাহ মই আবেলি সময়ত আহি তিয়াই দিছিলোঁ 6টামান বজাত সেইকাৰণে ভালকৈ কোমলা নাই আপোনালোকে 7-8 ঘণ্টা ৰাজমাহ তিয়াই ল'ব আৰু এইখিনি হৈছে মগুৰ কোৱান্টিটিটো বেছি আছে আৰু ৰাজমাহৰ কোৱান্টিটিটো কম আছে মগু সৰু বাটি এটাৰে 1.5 বাটিমান হ'ব আৰু ৰাজমাহ 1 বাউল লৈছোঁ আৰু এইখিনি মই এতিয়া ফাৰ্ষ্ট সিজাই ল'ম ইয়াত মই লৈছোঁ আদা 1 ইঞ্চি এনেকৈ মিহি মিহিকৈ টুকুৰকৈ কাটি দিছোঁ আৰু লগতে দিছোঁ 6-7 ফুটামান নহৰু এনেদৰে কাটি লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ মই চপড কৰি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ আৰু এইটো এনেদৰে মিহি মিহিকৈ কাটি ল'ম One tablespoon mustard oil গৰম কৰি এতিয়া মই 1 tablespoon জিৰা এড কৰিছোঁ আৰু জিৰাখিনি এতিয়া ক্ৰেকল হ'ব দিম আৰু এয়া লৈছোঁ মই নহৰু আৰু নহৰুখিনি এনেদৰে কাটি দিছোঁ আৰু এইখিনি এতিয়া ইয়াত দি ভালদৰে ভাজিম আৰু লগতে আদা আৰু পিঁয়াজখিনিও দি দিম পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে মই ইয়াত দিছোঁ আধা চামুচ জিৰা পাউডাৰ এইখিনিও দি দিম আৰু অকণমান মই দিম এইখিনি হালধি আৰু এতিয়া এইখিনি ভালদৰে এবাৰ লৰাই দিম আৰু এতিয়া মই ইয়াত এইখিনি বিলাহীখিনি ঢালি দিম আৰু এইখিনি ভালদৰে ভাজি গেছৰ ফ্লেমটো কমাই ৰাখিব আৰু এইখিনি চাওক কিমান ধুনীয়াকৈ বইল হৈছে আৰু পাৰিলে অকণমান এনেকৈ হেঁচি হেঁচি ভাঙি দিব কেমেৰাটো লৈ মোৰ বহুত অসুবিধা হৈছে মই থৈ লওঁ
এতিয়া মই এই মছলাখিনি অলপমান পানী ঢালি দিছোঁ আৰু ইয়াৰ যে কালাৰটো দেখিছে একচুৱেলি ভিডিঅ'টো কৰি থাকোঁতে মোৰ কিবা এটা খেলি মেলি হ'ল সেইকাৰণে গোটেই এনেকুৱা বেছি ৰঙা ৰঙা আহিছে আপোনালোকে এইটো ইগন'ৰ কৰিব চাওক মছলা অলম'ষ্ট ডান আৰু এতিয়া মই ইয়াত এইখিনি ঢালি দিম চাওক এইখিনি আৰু এইখিনি হৈছে গাখীৰৰ সৰ আৰু যদি আপোনালোকৰ তাত এই গাখীৰৰ এইটো মালাইটো নাথাকে তেতিয়াহ'লে আপোনালোকে গাখীৰে ঢালি দিব মোৰ তাত আছিল কাৰণে মই দি দিছোঁ আৰু ইয়াতে এটা বস্তু দিয়া হয় আৰু ভাল লাগিলে হয় ধনিয়া আৰু কচুৰি মেথি কিন্তু মোৰ তাত আজি এই দুটা বস্তু নাই আৰু এনেকৈও খাবলৈ বিৰাট ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো আৰু খুব কম মছলাত এটা খুব ধুনীয়া ভাল লগা ৰেচিপি ৰেডি হৈছে বিৰাট টেষ্টি হয় ৰুটিৰ সৈতে বহুত গৰম লাগিলে সেইকাৰণে চুলিখিনি মই দেখিছিলে খোপা এটা বান্ধি ল'লোঁ আৰু মই খোপা কিহেদি বান্ধি দেখিছোঁ এইটো পেইনে বান্ধিছোঁ মই চুলিখিনি মেলি আছিলোঁ ক্লাটচাৰডাল ক'ত থাকিলে ক'ত থলোঁ পাহৰিলোঁ আৰু মই বস্তুবোৰ ক'ৰবাত থৈ ক'ৰবাত বিচাৰি থাকোঁ পাহৰি যাওঁ আৰু ইমান গৰম লাগিছে সেইকাৰণে চুলিখিনি মই এনেকৈ বান্ধি ল'লোঁ এতিয়া মই অকণমান বহি লওঁ আৰু ৰেচিপিটো যে মই আপোনালোকক দেখুৱাইছোঁ আৰু এই মগুখিনি মই যোৱাকালি যে বিশ্বকৰ্মা পূজা আছিলে সেয়া তাৰ মগু হয় বহুতখিনি বাচি গৈছিলে বুটখিনি ৰাতিপুৱা ঘুগুনি বনালোঁ আৰু এতিয়া মগুখিনি বনাইছোঁ দেখিছে লেফ্ট অভাৰ বস্তুৰে মই কিমান কাম চলাইছোঁ এনেকৈ হ'লে হাজবেণ্ড পূৰা ধনী হৈ যাব নহয় জানো চ' এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু যদি কোনোবাই এনেকৈ বনায় তেতিয়াহ'লে মোক তলত কমেণ্ট কৰিব আৰু যদিহে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাব আৰু এই ৰেচিপিটোৰ একদম আপোনালোক প্ৰেমত পৰি যাব আৰু ৰুটি বনালে আপোনালোকৰ এই ৰেচিপিটোলৈ মনত পৰিব 110% গেৰাণ্টি চ' বলক চাই লওঁ নহ'লে ইয়াতে কথা পাতি থাকিলে সেইখিনি আৰু জ্বলি ভস্ম হৈ যাব এইখিনি ডান অলম'ষ্ট ডান খুব ধুনীয়াকৈ উতলি আছে আৰু এতিয়া মই গেছটো অফ কৰিম আৰু বনাম মই এয়া ৰুটি আটা লগাই থৈছোঁ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে আৰু মানে আজি হৈছে ছেটাৰডে আৰু মই উঠি ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ আৰু আজি ব্ৰেকফাষ্টত একদম স্পেচিয়েল আইটেম এটা আছে কি বস্তু আপোনালোকক দেখুৱাই আছোঁ এইয়া দেখিছেনে কিবা মনত পৰিছেনে বাৰু বোকাখাটৰ ফালে কোনোবা যদি গৈছে বা সেইফালৰ যদি কোনোবা হয় তেওঁলোকে জানে বোকাখাটত এনেকৈ পুৰি চব্জি এনেকৈ কলপাতত ছাৰ্ভ কৰে আৰু বহুত টেষ্টি হয় বোকাখাটৰ পুৰি চব্জি সেইফালে গ'লে মই প্ৰায়ে খাওঁ আৰু ময়ো আজি ৰাতিপুৱাই বনাই দিলোঁ মোৰো খাবলৈ ইমান মন গৈ আছিলে আৰু সেইকাৰণে বনালোঁ আৰু মই এইখিনি ইমান ভালদৰে মানে আলুৰ চব্জিটো ইমান ভালকৈ বনাবলৈ নাজানিছিলোঁ বনাইছোঁ 3-4বাৰ আৰু এই ৰেচিপিটো মই ট্ৰাই কৰিছোঁ চেফ বেবিজ কিটচেনৰ পৰা তেওঁলোকে বনোৱা প্ৰত্যেকটো ৰেচিপি ইমান ভাল হয় তেওঁলোকে বনোৱা মই বহুতকেইটা ৰেচিপি ট্ৰাই কৰিছোঁ মানে বিৰাট ভাল হয় খাবলৈ আৰু মই সেইকাৰণে তেওঁলোকৰ পৰাই চাই প্ৰায়বিলাক বস্তু বনাওঁ আৰু সেয়া মই আজি বনালোঁ তেওঁলোকৰ পৰা চাই পুৰি আৰু আলু চব্জি আৰু আগতেও বনাইছোঁ একদম খাবলৈ বোকাখাটৰ নিচিনাই হয় কাৰণ মই সেই তেওঁলোকৰ পৰা চাই বনাইছোঁ আৰু তেওঁলোকে খুব ধুনীয়াকৈ দেখুৱাই দিয়ে প্ৰত্যেকটো বস্তু কেনেকৈ বনাব লাগে আৰু সেয়া দেখিছেনে এতিয়া বলক পেট পূজা কৰি লওঁ নহ'লে এনেকৈ চাই থাকিলে মোৰ মানে ৰৈ থাকিব মই নোৱাৰোঁ বলক খাই লওঁ চেণ্টাৰলৈ ওলাই আহিছোঁ আৰু মোৰ অৱস্থাটো চাওকচোন আপোনালোকে মাস্ক মূৰত এখন ইমান ৰ'দ দিছে সেই দেখিছে গোটেই একদম তেৰকৈ ওলাইছোঁ ৰ'দটো আজি আৰু একদম দেখিবলৈ কেনেকুৱা যে লাগিছে
বহুত দিনৰ পিছত নেইল পেইণ্ট লগাইছোঁ মই আচলতে মানে কি হয় মোৰ হাতত একেবাৰে নেইল পেইণ্ট নাথাকে নখত খুব সোনকালে গুচি যায় আৰু যিহেতু এতিয়া চব কাম কৰিব লাগে বিয়া হোৱাৰ পিছত আৰু সেয়াই আৰু চব এভৰিথিং কৰিব লাগিব বাচন ধোৱা কাপোৰ ধোৱা চব কৰা নখবোৰ বেছি দীঘল নহয় অকণমান দীঘল হৈ ভাগি যায় আৰু চব এনেকুৱা লাগিছে বাৰু আৰু এইবাৰ মই অলপ বেলেগ এটা কালাৰ ট্ৰাই কৰিছোঁ এনেই মই এনেকুৱা কালাৰ নলগাওঁ মই প্ৰায় ৰেডেই লগাওঁ এইবাৰ এইটো ব্লু কালাৰ এইটো ট্ৰাই কৰিছোঁ চ' সেয়াই আৰু এটা কোট হৈছে আৰু এটা কোট লগাই দিম এতিয়া বেছি ডাঠ হ'লে আৰু একচুৱেলি কি হৈছে মই মোৰ নখবিলাক মানে খুব সোনকালে ভাগি যাবলৈ লৈছে সেইকাৰণে মই এটা নেইল পেইণ্ট এপ্লাই কৰি দিছোঁ যাতে নখটো অকণমান ভাল হৈ থাকে আৰু নখকেইটা ভাল হৈ থাকে আৰু যাতে অলপ মানে বেছি যাতে কুমলি নাযায় সেইকাৰণে নেইল পেইণ্টটো এপ্লাই কৰিছোঁ চ' সেয়াই চাওক বিয়া হোৱাৰ পিছত আৰু এইবোৰ চব কৰিব লগা হয় আগতে মাহঁতৰ ওপৰত বাৰু কম ষ্টাডি মাৰি খাইছিলোঁ নে কওকচোন এতিয়া দেখিছে ঘৰৰ সমস্ত কাম কৰিব লগা হৈ যায় এইটো লগাই লওঁ নেইল পেইণ্টটো একচুৱেলি নেইল পেইণ্ট নখত থাকিলে নখবিলাক খুব পাতল নহয় ডাঠ হৈ থাকে আৰু নেইল পেইণ্ট নলগালে মানে নখবোৰ খুব সোনকালে ভাগি যায় সেইকাৰণে বোলো নাই এইবাৰ লগাওঁ কিন্তু চাব মোৰ কালিলৈ গোটেই এইবোৰ এৰাই থাকিব মই একদমেই মোৰ হাতত নেইল পেইণ্ট নাথাকে খুব সোনকালে গুচি যায় যিমান দামী নেইল পেইণ্ট মই ইউজ কৰিলেও মোৰ মানে নখত নেইল পেইণ্ট নাথাকে আৰু আজি বাৰু গৰম কেনেকুৱা কওকচোন আপোনালোকে ইয়াতে আজি বহুত বেছি গৰম পৰিছে মানে ইমান গৰম পৰিছে লাষ্ট 2-3 দিন ইমান ধুনীয়া বৰষুণ যে গ'ল তাৰপিছত আজি যে বহুত বেছি ৰ'দ পৰিছে ৰ'দ দিছে একদম গাবোৰ কিবা চেংচেঙাই গৈছেগৈ আৰু ইমান গৰম আজি সাংঘাতিক গৰম পৰিছে আজি চ' ফ্ৰেণ্ডছ আজি একচুৱেলি ইমান বেছি গৰম যে মানে মোৰ একদম ভ্লগ বনাবলৈ আজি মনেই যোৱা নাই আৰু কণ্টিনিউ এই দুদিন 3 দিন ইমান ধুনীয়াকৈ বৰষুণ দিলে ন আজি যিটো গৰম পৰিছে মানে একদম মানুহ অৱস হৈ গৈছেগৈ ইমান গৰম লাগিছে আৰু তাতে আমাৰ ইয়াৰ ওপৰত আৰু একো ফ্ল'ৰ নাই সেইকাৰণে গৰমটো ডাইৰেক্ট ইয়াতে আহে আৰু ইমান বেছি গৰম ইমান অসহ্য লাগিছে নহয় আৰু আজি ক্লাছৰ পৰা অহাৰ পিছত মই জাষ্ট ভাত পানী খালোঁ আৰু তাৰপিছত আহি এইটো ৰুমতে ফেনৰ তলত বহি আছোঁ সেইকাৰণে ইমান গৰমত একো কৰিব নোৱাৰিছোঁ বহুত বেছি গৰম লাগিছে আৰু তাতে মোৰ আজি এই হাতখন কিনো হ'ল হাতখন মোৰ আজি বহুত বিষাই আছে আৰু লগতে যে ব্লগটো মই এণ্ড কৰা নাছিলোঁ ভাবিলোঁ এতিয়া নেইল পেইণ্টটো এপ্লাই কৰি ব্লগটো এণ্ড কৰি দিওঁ আৰু এতিয়া টাইম হৈছে 7:30 আৰু এতিয়া যাওঁ চাহকাপ খাই লওঁগৈ কাৰণ আবেলি আমি চাহ খোৱাই নাই আজি আৰু চাহকাপ খালেহে ৰাতিৰ কাৰণে ডিনাৰ প্ৰিপাৰেশ্যনৰ কাৰণে জোচ আহিব নহ'লে একদম লেতু সেতু হৈ যাম মানুহজনী সেইকাৰণে যাওঁ চাহকাপ খাই লওঁ আৰু ব'লক আপোনালোকেও চাহ তাহ খাই লওক আৰু আজিৰ ব্লগটো এইখিনিতেই শেষ কৰি দিওঁ আই হোপ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পালে আৰু ভাল পালে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব চ' গাইজ আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ লগ পাম আন এটা নতুন ইণ্টাৰেষ্টিং ব্লগৰ সৈতে তেতিয়ালৈকে হেল্ডি থাকক আৰু হাঁহি থাকক বাই বাই